Good morning guys. আজি ৰাতিপুৱা বহুত হেপি কাৰণ মই এটা বস্তু অৰ্ডাৰ কৰিছিলো আৰু বস্তুটো বৰ্তমান আহি পালে মানে বস্তু দেখাইছিলে 10 দিনৰ ভিতৰত অহাৰ কথা আছিল কিন্তু তাতকে আগতে আহিলে তো কি বস্তু হয় গেছ কৰক আপ মই দেখাইছো বস্তুটো হৈছে এয়া কি হৈছে চাওক আপোনালোকে কেলেণ্ডাৰ ব্ৰেণ্ডৰ হয় এটা বক্স তো এইটো মই এতিয়া আনবক্সিং কৰিম চাই লওক I'm so excited মই বহুত হেপি হয় কাৰণ ঘৰত যিমানে থাকিম ন ঘৰত বেছি নাথাকো তথাপি যিমানে থাকিম অলপ মনোৰঞ্জন কৰিব লাগে ন কাৰণ কেলে অলপ সাংস্কৃতিক প্ৰেমী হয় এইটো বিল হয় চাওক 22,000 লিখা আছে কিন্তু 20,000 লৈছে ডিসকাউন্ট পাই কিনে এটা মাইক্রোফোন দিছে কেচ কৰি মিলি কেনেকুৱা হয় এইকেইটা চাৰ্জাৰ দিছে আৰু এইটো আই থিংক এডপ্টাৰ হয় য়েছ চেক কৰোঁ অ'কে এইটো চাৰ্জাৰ হয় তো বৰ্তমান চাৰ্জ নাই চাগে তো এইকাৰণে চাৰ্জ লগাই কিনে আমি এটা টেচ কৰোঁ বক্স এইটো ট্ৰেভেল এইটো বক্স এইটো যিটো ভলিউম এইটো মাইক ভলিউম এইটো মাইক ট্ৰেভেল হয় এইটো মাইক বেছ এণ্ড ইকো এণ্ড ডিলে ইকো আছে ইয়াতে এণ্ড ৰিভাইভো আছে অপশ্যন বহুত দিয়া আছে বাট আমি টেষ্ট কৰি লওঁ বৰ্তমান মাইকৰ বেটেৰী নাই বেটেৰী ল'ব পঠাইছোঁ বৰ্তমান আমাৰ বেটেৰী আহি গ'ল তো এতিয়া মাইক টেষ্ট কৰোঁ মাইকৰ অপশ্যন দিয়া আছে অন অফ আৰু এই দুটা কিহৰ চুইচ গম নাপাওঁ বাৰু হেল্ল' মাইকৰ ফিল পোৱালৈকে লাগি গৈছে নেকি যে মই এটা ছিংগাৰ মাইক টেক্সটিং 1 2 3 ভাল লাগিছে দেই গানৰ কেবল হয় ফোনৰ লগত বৰ বুজাব কাৰণে দিছে ইমান ধুনীয়া চাউণ্ড আহিছে ইমান ধুনীয়া বেছ আহিছে আই এম চ' হেপি তো ভাল লাগিছে এনেকৈ মানে ঘৰত যিমান থাকোঁ তো সিমান দিন মনোযোগ কৰিব লাগে ন সেইকাৰণে যাব হ'ব হৈছে মোৰ এতিয়া বাট তথাপি এনেকৈ আগতে গান শুনি থকা মানুহ ঘৰত এনেকৈ হোম থিয়েটাৰ আজিকালি হোম থিয়েটাৰ ছিজন হ'ল আজিকালি এনেকুৱা হয় ডাইৰেক্ট ডি জে টাইপৰ বক্স হয় তো ভাল লাগিলে এনেকৈ আৰু চ' লেটছ এনজয় এতিয়া ৰিলছ বনাব ক'লেও মানে ডাইৰেক্ট এইটো লৈ যাম আৰু তো ভাল লাগিব একদম অলপ উৎসাহটো ভাঙিব মানে দেই অ'কে থেংক ইউ গাইজ বাই বাই